গাইজ মানে মই নিজে বুজি মানে সৰ্থেবাৰী সভাত ইমান কম দামত বস্তু কিনকে পাইছোঁ মানে তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ 100 টকা জেকেটৰ পৰা তো এই বেগকেইটা কেইটকা দামছোঁ তেওঁলোকৰ মনত ভাবি কেইটকাতে নালাগে সস্তীয়া সস্তীয়া হেল্ল' গাইজ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে মই সৰ্থেবাৰী সভাৰ ব্লগটো দিম বুলি দিবই পৰা নাছিলোঁ বিশেষ কিছুমান অসুবিধাৰ বাবে তো আজি ভাবিলোঁ সৰ্থেবাৰী সভাৰ ব্লগটো ফাইনেলি দি দিওঁ তো বলক মোৰ লগত সৰ্থেবাৰী সভাত কি কৰিলোঁ কি আনিলোঁ সকলোখিনি আপোনালোকক দেখাম তো আজিৰ ব্লগটো চাবলৈ ৰেডি হৈ যাওক এয়া দেখিছেই নহয় ধুনীয়াকৈ গেট সজাইছে এয়া ভিতৰত দেখা পালোঁ ধুনীয়াকৈ কাপোৰ বস্তু বাহানি সজাই থোৱা আছে এয়া আমাৰ হিয়াৰ কিবা ভাল লাগিলেই নহয় এইয়া আমাৰ হিয়াৰখনা চাব এতিয়া হিয়া জল্দি করো পছন্দ হয়েছি মা ইয়া মা পছন্দ হয়েছি কোনযোৰ ভাল লাগছে ক মই দিম দা দিম দা ক কোনযোৰ ভাল লাগে এইযোৰ দাও নেকি এইযোৰ ভাল লাগব সেইটো ইয়া তোমাৰ নহ'লে এইযোৰ ল কি মজা লাগব দেখিছেনে ইমান ধুনীয়া ধুনীয়া ইয়াৰিংছৰ কালেকশ্যন আছে আমি ছোৱালীবোৰৰ আকৌ ইয়াৰিংছ দেখিলে মন চন ভালেই লাগি যায় এয়া পেট পূজা আৰম্ভ হ'লেই ধুনীয়াকৈ আমি দহি ফুচকা লৈ খাই দিলোঁ কি যে মজা লাগিছিলে দহি ফুচকাটো দেউতাক ৰখোতে ভাগৰেই লাগি গ'ল এই দেউতাই কিবা বস্তু আনিবলৈ গৈ আমাক ইয়াত থৈ ঘূৰি আছে এনেকৈ ৰখি বৰেই লাগি গৈছে তাৰপিছত দেউতা আহি পালে দেউতা অহাৰ পিছত আমি তাৰ পৰা গুচি গ'লোঁ বেলেগ ঠাইলৈ এয়া এইবোৰ দেখিলে আৰু ৰ'ব পাৰিনে লগে আহি গ'লোঁ দোকানখনলৈ আহি পেলাই কিছুমান কিবাকিবি চালোঁ ময়ো চাই দুই এটা বস্তু ল'লোঁ ঘৰত যাই বাৰু আপোনালোকক দেখাম কি ল'লোঁ এইটো আকৌ এইবাৰ কিবা ট্ৰেণ্ডত চলি আছে নহয় বিস্কুট এটা খাই পেলাই এনেকৈ মুখেৰে ধোঁৱা ওলাই দিয়ে এয়া বস্তু দেখিছেনে হাতত বলক ঘৰত যাই দেখাই আছোঁ আপোনালোকক আহি গ'লোঁ আমি সভা খাই পুৰা চবৰে ভাগৰ লাগছি ভৰি বিহু উঠি গৈছে খোজকাঢ়োতে তো আজি ব্লগটো মই এতিয়া কৰিলোঁ আজিৰ কাৰণে টাটা বাই বাই আৰু মই কি বস্তু আনিছোঁ আপোনালোকক মই ঘৰত যাই দেখাইছোঁ এই মনা ভৰ্তি গৈছে তো বাই বাই তো গাইজ কালি ছয়দিন সৰ্থেবাৰী সভা 6 দিন নহ'ল গতিকে আজি আৰু যাব আছোঁ তো একবাৰ আপোনালোকক আৰু দেখি দিম আজি লাষ্ট সভা আজি কেনে হয় আপোনালোক দেখি আছোঁ তো বলক মোৰ লগত সৰ্থেবাৰী সভা লাষ্ট দিনটো চাই আহোঁ এই আমাৰ বৌ ঝুমকা লৈছে কোনযোৰ লৈছা ঝুমকা এইয়া আজি বাৰু আপোনালোকক বেছি নেদেখাওঁ মই ব্লগটোত নহ'লে ব্লগটো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাবও বৰ পাব গতিকে আজি এইখিনিয়ে আছিলে তাৰপিছত আমি ধুনীয়াকৈ ৰোল এটা খাই ঘৰলৈ উভতি আহিলোঁ ৰ'ব নাযাব ক'লৈকো মই দেখাই আছোঁ ঘৰত যাই আপোনালোকক বস্তু কি আনিছিলোঁ গোটেইখিনি আপোনালোকক ভালকৈ দেখাই আছোঁ চাই থাকক लेकिन एक सेकंड তো গাইজ মানে সভাৰ পৰা আহি সভাৰ বস্তুখিনি দেখাম বুলি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ তো সভাত কি আনিলোঁ আপোনালোকক মই দেখাই আছোঁ এটা ভিডিঅ'ত তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ 100 টকা জেকেটৰ পৰা তো প্ৰথমতে মই দেখাম 100 টকা জেকেট আপোনালোকক মই থিয় হৈ দেখাইছোঁ আপোনালোকক ভালকৈ এইটো চাওক দিছ ইজ 100 টকীয়া জেকেট ওজন গোটাই শিলৰ ওজন মানে আইনদাই নদী এইয়া 100 টকা জেকেট তাৰপিছত ছেকেণ্ডত ট্ৰাই কৰিম ছেকেণ্ডত আছে আমাৰ এইটো চাওক ইমান মানে মোৰ এইটো চলা ফেভৰেট হৈ গৈছে মানে মই আপোনালোকক বুজাব পৰা নাই 100 টকাত এইটো চলা পোৱাটো মানে বহুত মোৰ সৌভাগ্যৰ কথা চাওক ইমান ধুনীয়া লাগছে চলাটো দিছ ইজ দা 100 টকীয়া জেকেট ভিডিঅ'ৰ মাজত ডিষ্টাৰ্ব কৰি ইয়াতকৈ উন্নত আৰু কি হ'ব 100 টকাত বহুত ভাল লাগছে এইটো জেকেট মানে মোৰ ফেভৰেট গোটেইকেইটাৰ ভিতৰত মোৰ এইটো ফেভৰেট হৈ গৈছে 100 টকাত মোৰ মানে বিশ্বাস নিজৰ ওপৰত বিশ্বাস হোৱা নাই 100 টকাত মই পাইছোঁ এইটো তাৰ ইচ্ছা নাই তথাপি আৰু ছেকেণ্ডটো ট্ৰাই কৰোঁ ইয়াক থৈ দিলোঁ আমি ধুনীয়াকৈ থাকিব দে তাৰপিছত আমাৰ আহি গ'ল 100 টকা এইটো কিবা মানে মোৰ বিশ্বাস হোৱা নাই যে 100 টকাত মই এইকেইটা জেকেট পাইছোঁ সভাত
অৱশ্যে এইটো জেগাত মোক সৰু বৌ গিফ্ট কৰিছিল মানে সৰু বৌ সভা চাবা গৈছিল সৰু বৌ আনিছে তাৰ পৰা মোক দিছে গিফ্ট কৰিছে তথাপিতো 100 টকা আৰু আপোনালোকক আছে এইটো মই আপোনালোকক পিন্ধি দেখুৱালে হ'ব কাৰণ মই দ্বিতীয় সভা চাবাত যাবাৰ দিনা মানে লাষ্টৰ দিনা যে সভা চাবা গৈছিলোঁ তেতিয়া এইটোৱে মই পিন্ধি গৈছোঁ আগৰ দিনা আনি পিছদিনা পিন্ধি গৈছোঁ চলা 100 টকা সেয়া চব 100 অনলি 100ৰ আমাৰ শেষ হৈ গ'ল গাইজ মই ভাবিছিলোঁ 100 টকা বস্তু শেষ হৈ গ'ল কিন্তু নহয় ইমানে বস্তু চব মই পাহৰি গৈছোঁ মায়ে মাত্ৰ মনত কৰি দিলা এইটোও মোৰ আছিল 100 টকা এই এতিয়া আমি অলপ তৰক লগাইলোঁ 50 টকা দেখাম ধৰক 50 টকা বস্তু চাই লওঁ তো গাইজ এইটো আছিল 50 টকা আপোনালোকে দেখিলে চব খাই যাব এইটো দিছে 50 টকা বিশ্বাস কৰিব না আপোনালোকে 50 টকা দিছে এইটো কি ক'ম আৰু সস্তীয়া তাৰপিছত আপোনালোকক মই দেখাইছোঁ 50 টকা মাল আৰু তো গাইজ এই বস্তুখিনি আছিল 50 টকা দেখাইছোঁ আপোনালোকক মই চাই থাকক এটা 50 টকা দোকানখনত যে সোমাইছিলোঁ সেইটো তাৰ পৰাই লৈছোঁ এইটো হৈছে গ্লিটাৰ বুলি কয় এইটো আৰু তাৰপিছত আছিল মোৰ আৰু এটা অলপ মানে সেইটো বেলেগ ধৰণৰ বস্তু মই আজিলৈকে দেখা নাছিলোঁ না আপোনালোকে যদি দেখিছিল কমেণ্ট কৰিবচোন এইটো মানে আইশ্বেড'য়ে দেখাইছোঁ আপোনালোকে নাম ধৰণৰ এইটো মানে ফুলে এনেকৈ এই যে আছে এইটো বস্তু তালৈ দিব লাগে যোনটো কালাৰ লাগে তাৰে এটা লগাই দিলাক আপুনি ধুনীয়াকৈ তাৰপিছত লগাব লাগে এনেকৈ মই ব্লেকটো লগাই দেখাই আছোঁ 1 ছেকেণ্ড না টাইপৰ মই আজিকালি দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখাবলৈ ত' লৈ ল'লোঁ মই আপোনালোকে যদি দেখছি মোক কমেণ্ট কৰি জনাবচোন চকু ক'লা হৈ গ'ল তাৰপিছত আছে এইটো হাইলাইটাৰ এইটোৰ দামো 50 টকাই নাজানো আৰু ভগৱান জানে পয় আৰু তাতে ফাউণ্ডেশ্যন বহুত কিবা কিবি আছিল কাজল আইলিনাৰ কিবা কিবি বহুত আছিল কিন্তু মই মানে চকুৰ ভিতৰত বা মুখত লগা বস্তু মই অনা নাই অকল আইশ্বেডো এটা কিয় আনিছোঁ বা এইটো কিয় আনিছোঁ হাইলাইটাৰটো মানে হাইলাইটাৰটো ধৰক এতিয়া লগা যাব ওপৰত চকুৰ ভিতৰত লগা নাযায় গতিকে সেইকাৰণে মানে কিন্তু মুখত ৰিক্স ল'ব নোৱাৰি আৰু চকুৰ ভিতৰত ৰিক্স ল'ব নোৱাৰি গতিকে মই এইবিলাক বস্তু নাছিলোঁৱে নান্ধো সেইকাৰণে এই তিনিটাই আনিছোঁ মই তো হাইলাইটাৰটো এনাহান আৰু মই মানে এটা বস্তু চাইছোঁ ইয়াতে এক্সপায়াৰী ডেট 6/2026 লিখা আছে সেইকাৰণে মই ল'লোঁ আৰু এইটোতো আছে এক্সপায়াৰী ডেট কোনফালে আছিল 3/5/2027 লগি আছে এইটো তাৰপিছত এইটোত এক্সপায়াৰী আছে 12/2027 এইটোতো 27 লগি আছে এতিয়া দেখি আছে এনেকৈ লিখিখিনি আছে নে নাই 27 লগি নাপাওঁ নাচোন লৈছিলোঁ সস্তীয়াত পাইছোঁ যিহেতু তাৰপিছত মই আপোনালোকক এটা আচৰিত কথা ক'ব যাই আছোঁ কিন্তু আপোনালোকে এইটো বিশ্বাস নকৰিব পাৰে এই বেগকেইটা কেইটকা আনিছোঁ তেওঁলোকৰ মনৰ ভাব কি কেইটকা নান লাগে গাইজ পলিয়ান চলিত হ'ব এই চব বেগকেইটাত এটাৰ দাম মাত্ৰ 10 টকা মই নিজে পাগলা হৈ গৈছোঁ বেগকেইটা কিনিব যাওঁতে 10 টকাত এটা বেগ মই মানে কি ক'ম মই মাথা ঘূৰি গৈছে মই কি মোৰ মানে ইমানে মই মানে সেই আচৰিত হৈছোঁ মই ভিডিঅ' বনাবই পাৰি গৈছোঁ যে 10 টকা বেগ দি আছে ভিডিঅ' বনাব লাগে মোক তাতে মানে এটা পাৰি আছিল যে 10 টকা বেগ 10 টকা বেগ 10 টকা এটা বেগ 10 টকা সেইখিনি ভিডিঅ' কৰিলে আপোনালোকে সেইটো বিশ্বাস কৰা হয় তাৰমানে বিশ্বাস নকৰিব পাৰে কিন্তু এইকেইটা বেগৰ দাম মাত্ৰ 10 টকা 10 টকাত মই 5টা আনিছিলোঁ 50 টকা দি কিন্তু মায়ে জানে তো ঘৰত তাৰপিছত বাচি নাথাকে মায়ে ভাগি কিনে 2টা বেগ শেষ কৰলাকে এতিয়া বৰ্তমান 3টা বাচি আছে এইটো তাৰপিছত এইটো 10 টকা বিশ্বাস কৰিব না 10 টকা তাৰপিছত এইটো 10 টকা মই আপোনালোকক এটা চেইন খুলি দেখি দিছোঁ চেইন কেইটাও বেয়া নহয় কিন্তু মই 10 টকা চেইন এই চেইন কোৱালিটি এটা খুলি দিম চাব ভগৱান জানে কিয় 10 টকাত এইকেইটা বেগ দিছে পাই কিনে ময়ো লৈ ল'লোঁ খামলা কৰি দিলোঁ আৰু 10 টকাত পাই কিনে এইটো মই চেইনটা খুলি দেখাই দিছোঁ এই চেণ্ডেলযোৰো মই আনিছোঁ সবাৰ পৰা মাত্ৰ 100 টকাত তো গাইজ মানে মই নিজে বুজি পোৱা নাই সৰ্থেবাৰী সভাত ইমান কম দামত বস্তু কিনকৈ পাইছোঁ মানে ইমানেই কম দামত বস্তু পাইছোঁ মই নিজে মানে আচৰিত হৈ গৈছোঁ পাগলা হৈ গৈছোঁ মই প্ৰথম দিনা যাই কিনে ইমান কম দামত বস্তু পাই ছেকেণ্ড মানে লাষ্ট সভাত দিনা আৰু গৈছোঁ বস্তু কিনিবাই গৈছোঁ আৰু সেই বেগকেইটা যে দেখিলোঁ আপোনালোকক সেই 10 টকা বেগকেইটা সেইকেইটাও সেই লাষ্ট সভাটিতহে পাইছোঁ 10 টকা বেগ তো মই পাগলা আহিছোঁ মই সেইকাৰণে আপোনালোকক বহিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কি আনিলোঁ আৰু ইমান কম দামত পাইছোঁ তো গতিকে আপোনালোকেও আহবাৰৰ পৰা নিশ্চয় আহিব সৰ্থেবাৰী সভাত আৰু 10 টকা বেগ কিনি লৈ যাব মই মানে আপোনালোকক এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আজি তো আজিৰ মোৰ ব্লগটো ইমানখিনিয়ে আছিল আজিৰ কাৰণে বাই বাই গুড নাইট লাভ ইউ অল